তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি হ'ল বিশ্বকৰ্মা পূজা। আপোনালোকে সকলোৱে জানে আজি বিশ্বকৰ্মা পূজা। চ' আজি কি কৰিব লাগে আপোনালোকে সকলোৱেও জানে, কিন্তু মই নকওঁৱে। যাৰ যাৰ গাড়ী আছে, চাইকেল আছে, চবে ধুৱে, মালা দিয়ে ধুনীয়াকৈ। চ' মই আজি সেইটো কামেই কৰিম, কিন্তু অলপ ভাড়া হৈ যিহেতু অলপ অসুবিধা হয় দিয়কচোন। এইবিলাক মানে পুৱাৰ পাৰত ধৰক কোনোবাই পানী ফিল্টাৰ কৰি থাকিব, হ'ব এই নাই এতিয়া নোৱাৰা পিছত তাৰপিছত এইবিলাক বেছি য'ত লৈ থকাত নাই। চ' মই ভাবিছোঁ কি মাহীহঁতৰ ঘৰত আমাৰ পানী সুবিধাটো ভাল, আৰু ওচৰতে যিহেতু বেছি দূৰ নহয় জেগাটো, আৰু মেইন কথা ধুবৰ কাৰণে বিৰাট সুবিধা আছে, ডাঙৰ আহল বহল জেগা। ত' তাতে ধুনীয়াকৈ ধুম বুলি ভাবিছোঁ। মালা চালা চাওঁ দিয়কচোন, মালা চালা যদি দিব পাৰোঁ, অলপ ধূপ চুপ দিলেই হ'ব যথেষ্ট। চ' চাওঁ দিয়কচোন মালা চালা দিব পাৰোঁ নে নোৱাৰোঁ। ত' আজি আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এনেই বনাইছোঁ দিয়ক আৰু লাহেকৈ, এনেই আৰু এইটো ইমান বেছি মানে সেনেকুৱা টাইপৰ ব্লগ নহয়, এনেই জাষ্ট বনাইছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। তো এতিয়া যাই থাকোঁ দিয়ক আৰু লাহেকৈ, পুটুককৈ যাই কিনে গাড়ীখন চাইকেলখন ধুই আহোঁ নে কি হে। তো ৰেডি হ'লোঁ ৰ'ব গাইছ। তো এতিয়া যাই থাকোঁ সোনকালে, যাই চাইকেলখন ধুই কিনে অলপমান এটা কামো আছে ৰ'ব, আজি মনত পৰিলে এই মাত্ৰ। সেইটো কামটো কৰি আহিম একেলগে, আৰু প্ৰথমে চাইকেলখন ধুই আহোঁ। চাই থাকক চাইকেলখন বোলে, চৰি কি চাই থাকক ভিডিঅ'টো। আপোনালোকে দেখিব পাই আছে আমাৰ গাড়ী চাফা কৰা মানুহ, এয়া গাড়ী ধুই আছে। এয়া আমাৰ এইখন প্ৰথম গাড়ীখন ধুই আছে। এইখন ধোৱা কমপ্লিট নেকি? এইখন ধুই আছে। এইখন মোৰে ৰ'ব, আৰু কেইদিনৰ পিছত মোৰে হ'ব। এইখন ধোৱা হৈ গৈছে, এতিয়া মোৰখন ধোৱা বাকী আছে। মোৰখন ধুব লাগিব, মোৰখন ধুই আছোঁ। আমাৰ ঘৰত মানে পানী আহেতো, পানীটো মানে আজি অহা নাই, চবে কুৱাত দখল দিছে। তাকেতো আমাৰ ঘৰতে আপোনালোকক পাত্তা নিদিয়ে বুলি কওক না। তই ভিডিঅ' বনছা না কি কৰিছা? দিয়া প্ৰথমে মানে পানীটো ধুই লওঁ, তাৰপিছত প্ৰথমে পানীটো ধুই লওঁ, তাৰপিছত তাৰমানে আমি হেৰি কৰিম আৰু চাবোন তাবোন দি দিম। তই কুকিং চেনেলৰ নিচিনা কিয় কৈ আছ? আজি আমি এইখিনি দিম, এতিয়া ৰঙা মছলা দিম, আমি তাৰপিছত হালধি দিম। ৰঙা মছলা নাখাই পৃথিৱীত, ৰেড চিলি পাউডাৰ থাকে, ৰঙা মছলা নাখাই আকৌ কালাৰ দিব লাগিব। একে কথা দেচোন। এই চিটটো অৱস্থা কি হৈছে মোক সেইটো কচোন। খাচ্ছি যা চাওক বডি, চাইকেল চলাই বডি অৱস্থা হৈছে। হৈ গৈছে চাইকেলখন ধোৱা নালাগে, মোৰ এনেও ধোৱাই থাকে। এতিয়া মই ওলাই নাযাম, ধোৱা যাবই দেখোন বাহিৰত। This is our cycle doing competition জাৰি going. চাইকেলখন ধুইছ নে নিজকে ধুইছ? প্ৰথমে নিজে থবা হ'ব লাগে না। ইউটিউব বনাব লাগিব। এতিয়া ফোন আহি গুচি গৈছে। তো দোস্ত আহি পাইছোঁ। পাপো জবৰদস্ত ৰ'ব, নাই এনেই বাগান দি আছোঁ বিছনাখনতে। কি বা প্ৰগ্ৰেম চাওঁ আৰু কি বা প্ৰগ্ৰেম। দুটিমানো আহি আছে, দুটিমান
আমাৰ লগৰ এৰি থৈ আহিছোঁ ৰ'ব তাক আহি মই খোজকাঢ়ি আহি এৰি থৈ আহিছোঁ তাক মই চাইকেল দি আহি গ'লোঁ তাক এৰি থৈ আহিছোঁ ৰ'ব গাইছ এৰি থৈ আহিছোঁ ৰ'ব তাক আহি আছে লাহে লাহে আহি থাকিব ৰ'ব ক'ত কি কাণ্ড গম পোৱা নাই চাই থাকক এই চাওকচোন আহি পাইছে 1 ঘণ্টামানৰ মূৰত ফোন কৰি 1 ঘণ্টামান লাগছে ইয়াক চাচোন ই হ'ল আপিৰ লগত কথা পাতা দা আৰু ইয়াক চাক 1 ঘণ্টামান হ'ল পাবো কৈ দেচোন কিমান টাইম হ'ল আমি কিমান টাইমৰ ফোন কৰিছোঁ তাক 1 ঘণ্টাৰ বেছি হৈছে 1 ঘণ্টা পাৰ হ'ল এই আহি পাইছে আহি কিনে ডাইৰেক্ট কৈছে নাই ডাইৰেক্ট খাৱাত পইছে 1 ঘণ্টাৰ পিছত আহি ধুনীয়াকৈ প্ৰসাদ খাই আছোঁ বিশ্বকৰ্মা বাবাৰ নাম লৈ জয় বিশ্বকৰ্মা বাবা Kota sana basic na. Ito basic kasi. Kuya. May kita. Dito sa dito aming dalom na. তো গাইছ খিচৰি খালোঁ ৰক খালি না তই লাগে তাক খিচাৰি খালোঁ দিয়ক এতিয়া ধেদিমানৰ ঘৰত অলপ আহিছোঁ ৰ'ব যে ভ্লগটো সেনে একো খাচ নাই এনেই আৰু জাষ্ট ওলাই আহিছোঁ ঘৰৰ পৰা ক'ত কি কৰিছোঁ সেয়ে দেখাইছোঁ দিয়ক চাই থাকক ধেদিমান তাত যাওঁ অলপ দেৰি কাৰণে কিবা কৰি আছে নাই অলপ দেৰি এনে টাইম স্পেণ্ড কৰি কিনে তো চাই থাকক আৰু ফিল্ডত যাম ৰ'ব আজি খেলবা অলপ চাই থাকক নেখেলবও পাৰোঁ আধা আধাই মাৰিম আৰু কিবা এটা হ'ব দিয়ক এইবিলাক ক'ত থাকিলে লাভ নাই ধেদিমান নে কি খিচাৰি খাই ভাল লাগিল তো এনেকৈ দিয়ক তো গাইছ ধেদিমান এখন গাড়ী কিনছি গাড়ীখন আপোনাক দেখি দি আছোঁ চাওকচোন চোৰৰ দৰে গাড়ী কিনছা লাজ নোপোৱা মাস্ক কাণ নোখোলা কিয়া গাড়ীখন দেখি দি চাই লওক গানাৰ নিউ মডেলখন বোধ হয় নিউ মডেলখন নেকি নিউ মডেল পাৰ্টিটো কেইটা দিবি ঐ জখনিৰ বুটাক নাচা নলছি তোৰ তোক এই মোৰ খান লৈ আৰু ভিতৰত অমৰ কেনেকুৱা খাই কৈ দিয়া এয়া তিতিমান আৰু ডিপজিট আছে গেমত বিজি আমার এই চাহ খোৱা কাজম চলি আছে তো পূজা শেষ হ'ল দিয়ক গাইজ ঘৰত আহিলোঁ ঘৰত আহি ৰেষ্ট চেষ্ট লৈ তো ভিডিঅ'টো এণ্ড কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব এইখিনিয়ে দিয়ক নৰ্মেল ভ্লগ একদম বেছি একদম হেভি একো বস্তু দেখুওৱা নাই জাষ্ট আজি দিনটোক কেনেকৈ কটালোঁ সেইটো বস্তু দেখাইছোঁ যদি ভিডিঅ'টো ভাল পায় কৰি দিব